बाक्सा जिल्लानि भारत भुटान सीमा सेराव हाग्रानि मैदेरा उदखार खालामबाय थानायजों लोगोसे बे समाव फिन सासे सुबुङा गाग्लोबजानानै जोखोम जायो। मंगलबारखालि जानाय बे जाथायजों सेसापानि गामिनि बिरेन्द्र ब्रह्मनि फिसाज्ला देबानन्द ब्रह्मआ मैदेरनि गाग्लोबनायजों गोब्राब जोखोम जायो होनना मिथिहोयो। मिथिना मोननाय बादिब्ला देबानन्द ब्रह्मआ लामायाव गसंबाय थानाय समावनो हरखाब उनथिंजायनिफ्राय फैनानै मैदेरा गाग्लोबो। उननि समाव जोखोम जानाय देबानन्दखौ पाटकिजुलिनि गंसे गावारि हस्पिटालाव फाहामथायनि थाखाय थिसननाय जायो होनना मिथिहोयो। দুপুরিয়া 12টামান বজাত জঙ্গলীয়া বনৰীয়াই হঠাৎ দেৱানন্দ ব্ৰহ্ম এজন ব্যক্তিক ৰাস্তাত থাকি থাকাতে জংগলৰ পৰা ওলাই আহি তেখেতক আক্ৰমণ কৰে। আক্ৰমণ কৰা সময় এইটো হ'ল 12টামান বজাত দিনৰ। এই অকস্মাত ৰাস্তাত ওলাই দা আছিল বোলে, তাৰ হাতত দা এটি এক কোপ মাৰাতে পিছত দৌৰিছে, নহ'লেতো তাক জীৱন শেষে কৰলে কিজান। আৰু এনেকুৱা উপদ্ৰৱ কৰি আছে বনৰীয়া হাতী আমাৰ এই অঞ্চলত। যোৱা একমাহমানৰ আগতো এজন ব্যক্তিক মাৰিয়ে গ'ল এই শান্তিপুৰ বুলি কোৱা জেগাত, চেঁচাপানী এলেকাই পৰে। আৰু যোৱা ৰাতি এটা কাৰকেলা জেগাত চেঁচাপানী অঞ্চলৰে 2 বিঘা 3 বিঘামান কল খাই একদম ধ্বংস কৰি গৈছে। আৰু ঘৰ একদম উপদ্ৰৱ ভাঙি চাঙি চুৰ মাৰ কৰি গৈছে। ধান চান একো ৰাখব নোৱাৰা হৈছে, বহুত উপদ্ৰৱ কৰিছে। তাৰ কাৰণে মই এইটোৱে অনুৰোধ কৰোঁ আমাৰ কুমাৰঘাটা ৰেঞ্জৰ ফৰেষ্ট বিষয়াসকলক যাতে এইটো উচিত তদন্ত কৰে যেন, আৰু ইহঁতক বাহিৰত পঠাই দিয়ে যেন, পাহাৰত খেদাই প্ৰটেকশ্যনৰ ব্যৱস্থা দিব লাগে। আৰু তাৰ কাৰণে এতিয়া তেখেতৰ নাম দেৱানন্দ ব্ৰহ্ম। একদম তাক আক্ৰমণ কৰি কোমৰটো একদম এতিয়া উঠবা নোৱাৰে, বহিবও নোৱাৰে, এনেকুৱা হৈ আছে মানুহটো। এতিয়া চাওঁ, ডক্টৰ ৰিপৰ্ট পালে গম পোৱা যাব।